ভাৰতৰ বিভিন্ন ৰাজ্য আৰু ইয়াৰ ৰাজ্যপালসমূহৰ নাম। অন্ধ্ৰ প্ৰদেশ ৰাজ্যপাল এছ আব্দুল নাজিৰ, অৰুণাচল প্ৰদেশ ৰাজ্যপাল কৈপাল্য ত্ৰিবিক্ৰম পৰনায়ক, অসম ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়া, বিহাৰ ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লেকাৰ, ছত্তীশগড় ৰাজ্যপাল বিশ্বভূষণ হৰিচন্দন, গোৱা ৰাজ্যপাল PS শ্ৰীধৰণ পিল্লাই, গুজৰাট ৰাজ্যপাল আচাৰ্য দেৱব্ৰত, হাৰিয়ানা ৰাজ্যপাল বান্দৰু দত্তাত্ৰেয়, হিমাচল প্ৰদেশ ৰাজ্যপাল শিৱপ্ৰতাপ শুক্লা, ঝাৰখণ্ড ৰাজ্যপাল CP ৰাধাকৃষ্ণন, কৰ্ণাটক ৰাজ্যপাল থাৱৰচান্দ গেহলট, কেৰালা ৰাজ্যপাল আৰিফ মহম্মদ খান, মধ্যপ্ৰদেশ ৰাজ্যপাল মংগুভাই চি পেটেল, মহাৰাষ্ট্ৰ ৰাজ্যপাল ৰমেশ বেছ, মণিপুৰ ৰাজ্যপাল আনসুইয়া উইকে, মেঘালয় ৰাজ্যপাল ফাগু চৌহান, নাগালেণ্ড ৰাজ্যপাল লা গণেশন, উৰিষ্যা ৰাজ্যপাল ৰঘুবৰ দাস, পঞ্জাৱ ৰাজ্যপাল বাণীবৰীলাল পুৰোহিত, ৰাজস্থান ৰাজ্যপাল কলৰাজ মিশ্ৰা, ছিক্কিম ৰাজ্যপাল লক্ষ্মণ আচাৰ্য, তামিলনাডু ৰাজ্যপাল RN ৰবি, তেলেংগানা ৰাজ্যপাল তাইমিলিচাই সৌন্দৰ্যৰাজন, ত্ৰিপুৰা ৰাজ্যপাল ইন্দ্ৰসেনা ৰেড্ডি, উত্তৰ প্ৰদেশ ৰাজ্যপাল আনন্দীবেন পেটেল, উত্তৰাখণ্ড ৰাজ্যপাল গুৰমিত সিং, পশ্চিমবংগ ৰাজ্যপাল CB আনন্দ বসু। ইয়াৰ উপৰিও ভাৰতত 8খন কেন্দ্ৰীয় শাসিত প্ৰদেশ আছে আৰু ইয়াৰ ৰাজ্যপালসমূহৰ নাম হ'ল আন্দামান আৰু নিকোবৰ দ্বীপ ৰাজ্যপাল এডমিৰেল দেৱেন্দ্ৰ কুমাৰ যোশী, দিল্লী ৰাজ্যপাল বিনয় কুমাৰ সাক্সেনা, জম্মু আৰু কাশ্মীৰ ৰাজ্যপাল মনোজ সিনহা, লাডাখ ৰাজ্যপাল BD মিশ্ৰা, পুডুচেৰী ৰাজ্যপাল তাইমিলিচাই সৌন্দৰ্যৰাজন।